নমস্কাৰ বন্ধু বান্ধৱীসকল, নিৰ্মালী ছেকেণ্ড ব্লকলৈ আদৰিছোঁ। ৰাস, নলবাৰীৰ ৰাস, এয়া চাওক কেইখনমান ৰাস দেখাম বুলি ভিডিঅ'টো এৰিলোঁ। এয়া নলবাৰীৰ ৰাস, এইটো নলবাৰী হৰি মন্দিৰ, ইয়াতে ৰাস হয়। বৃহৎ এৰিয়া, ইয়াত গোটেইখন থিয়েটাৰে মতা হয়। আমিও আহিলোঁ এনেদৰে। এই ৰাসত যিমানেই ৰাতি হৈ থাকে সিমানে মানুহ বেছি হৈ যায়। চাওক কাৰেণ্টেৰে গণেশ বাবাটো চলাই আছে। ইয়াকে দেখি সৰু ল'ৰা ছোৱালী বহুত ফূৰ্তি পাইছে। ইয়াতে আকৌ দেখাইছে শ্ৰীকৃষ্ণ আৰু তেখেতৰ সহধৰ্মিনী নাৱত বহি আছে আৰু নাওখন এনেদৰে চলি আছে। কাৰেণ্টেৰে এইবিলাক কৰিছে। মানুহ বহুত হৈছে। এই মন্দিৰটো চাওকচোন ইমান ধুনীয়া লাগিছে। এয়া সৰু বৌ, মোৰ ল'ৰা মিষ্টাৰ, সৰু দাদা ছোৱালী দুজনী আমি গৈছোঁ ৰাসলৈ। মূৰ্তিবিলাক চাই সিহঁতে খুব ফূৰ্তি কৰিছে। এইবিলাক এনেদৰে বহুত মূৰ্তি আছে, কিমান চাব পাৰোঁ চাওঁ। মানুহ বহুত বেছি মানুহ। এইফালে আকৌ কাৰেণ্টেৰে চলাই থৈছে। বসুদেৱ যমুনা নৈ পাৰ কৰি কৃষ্ণক আনি আছে মাথাত। এইটো কাৰেণ্টেৰে চলাইছে, ভাল লাগিছে দেখি। এইফালে আকৌ পুতলাৰ নাচো চলি আছে। এইটো লুপ্ত হ'বই ধৰিছে, কিন্তু নলবাৰীবাসীয়ে ইয়াক জীয়াই ৰাখিছে। এইজনী পুতলাক দেখি কিছুমান ল'ৰা ছোৱালী আকৌ কান্দিছে, ভয় খাইছে। কিছুমানে খুব ভাল পাইছে দেখি, ফূৰ্তি কৰি আছে সিহঁতে। ইফালে আকৌ ফাংচন চলি আছে, গান চলি আছে ফাংচনত। অকণমান ফাংচনো চালোঁ। এয়া টিহু ৰাস, জীৱন্ত মানুহ, বসুদেৱ আৰু দৈৱকী কাৰাগাৰৰ পৰা কৃষ্ণক লৈ যোৱা মানে দৃশ্য এটা দেখাইছে। ইফালে আকৌ ৰাধা কৃষ্ণই নাচি আছে এনেদৰে। ভাল লাগিল চাবলৈ। ভাল লাগিছে নৃত্যটো। ৰাধা কৃষ্ণ হৈ ধুনীয়াকৈ নৃত্য কৰি আছে। এয়া
আমিও ইয়াতে ৰৈ তাকে অকণমান উপভোগ কৰিলোঁ। ফাংচন চলি আছে, নৃত্য কৰি আছে। এয়া টিহু নদীৰ পাৰে পাৰে এনেদৰে হেৰি বনাইছে, নদীৰ মাজত নদীৰ পাৰত এনেদৰে বনাইছে বস্তুবিলাক, ভাল লাগিছে দেখি। ইয়া নদীৰ পাৰে পাৰে, টিহু নদীৰ পাৰে পাৰে নদীখন এনেকৈ কাভাৰ কৰি লৈছে, ভাল লাগিছে। মাজত চৰাইবিলাক দিছে, কাষত জীৱ জন্তুবিলাক দিছে, এনেদৰে মূৰ্তিও দিছে। নদীৰ পৰা আমি উঠি আহিলোঁ। এয়া মিষ্টাৰ আৰু মই উঠি আহিছোঁ, ল'ৰাই ভিডিঅ' কৰি আছে। এয়া পাঠশালা ৰাস, পাঠশালাটো এপাক মাৰিলোঁ। ইয়াতো ভাল লাগিছে ৰাসখন চাই, মানুহ বহুত হৈছে। ল'ৰা আৰু মই মিষ্টাৰ ভতিলা ছোৱালী চব একেলগে আহি আছোঁ। এই এখন গাঁৱৰ দৃশ্য দেখাইছে, ভাল লাগিছে দৃশ্যটো চাই। তামোল ফুল দি আছে, এনেকৈ ঝাৰু দি আছে। এইফালে ঢেঁকীশাল, ঢেঁকী দি আছে, সেইফালে কোৰ মাৰি আছে। মূৰ্তিবিলাক এনেকৈ থৈছে। পাঠশালাত আগতে ৰাস চাই পোৱা নাছিলোঁ, এইবাৰ প্ৰথম চাইছোঁ, ভালেই লাগিছে। এয়া পথাৰৰ দৃশ্য এটা দেখাইছে, হালোৱাই হাল বাই আছে। এইফালে ৰোৱনীয়ে ভুই ৰুই আছে। এইচব কাৰেণ্টেৰে কৰিছে বস্তুবিলাক, ভাল লাগিছে দৃশ্যটো। ইয়াতে আকৌ শিৱলিংগৰ পৰা শিৱ ওলাই আহে। ভিডিঅ'টো দিয়াত দেৰি হ'ল, তথাপি সকলোৱে এবাৰ চাব। ইফালে মেলা, ইয়াতে এটা বতৰা দিছে প্ৰদূষণ মুক্ত কৰক বুলি। সকলোকে নমস্কাৰ জনাই ভিডিঅ'টি সামৰিলোঁ।